যেটো সময়ত অসমীয়া সিনেমাই হলত স্লট লবৰ কাৰণে ৰিকুৱেষ্ট কৰিবলগীয়া হয়, অনুৰোধ কৰিবলগীয়া হয়, কাৰোবাৰ পৰা ফোন কৰিবলগীয়া হয়। বণিক গোষ্ঠীৰ যেটো মই মতালি আছিল অসমীয়া ছবিৰ বিৰুদ্ধে, সেয়া আমি ভাইমন্দাৰ সিনেমাখনতে ভালকে দেখিছো, প্ৰত্যক্ষ কৰিছো তাৰ জিয়া ছবি। আৰু এতিয়া সেই একেখিনি চলচ্চিত্ৰ গৃহৰ মালিকে এমাহ, দুমাহ, 3 মাহলৈকে অন্য ছবি আমি নচলাও, কেৱল ৰৈ ৰৈ বিনালে প্ৰতিদিনে 14টা 15টাকৈ শ্ব' চলাম বুলি তেওঁলোকে কৈছে। এয়া সঁচাকৈ এয়াই পৰিৱৰ্তন, আৰু এইটোৱেই বিচাৰিছিল জুবিন গাৰ্গে। এইটো দিনৰ কাৰণে আজি ইমান দিনে অসমীয়া ছবিৰ কাৰণে কাম কৰি আছিল জুবিন গাৰ্গে। বাহুবলী, KGF যিমানবিলাক ছবি এতিয়ালৈকে হিট হৈছে, ডাঙৰ ডাঙৰ চিনেমা আপুনি নাম কৈ থাকিব পাৰে, সেই ছবিসমূহৰ প্ৰমোচন কিটো পৰ্যায়ত হয়, সেই ছবিসমূহৰ এড কি ধৰণে চলোৱা হয়। কিন্তু আজি জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে কোনো এডৰ দৰকাৰ নাই, কোনো প্ৰমোচনৰ দৰকাৰ নাই। নিজে নিজে গৈ মানুহে পোষ্টাৰিং কৰিছে, সকলোৰে মুখে মুখে সেইটোৱে চৰ্চা। জুবিন গাৰ্গৰ চিনেমা সকলোৱে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে, আৰু ইয়াৰ পাছতেই অসমীয়া ছবিৰ এটা নতুন যুগৰ সূচনা হ'ব। প্ৰযোজকে অসমীয়া চিনেমাক লৈ পইচা লগাবলৈ, প্ৰযোজনাত তেওঁলোকে খৰচ কৰিবলৈ চেষ্টা কৰিব। গতিকে 31 অক্টোবৰত সকলোৱে আহক, ছবিখন চাওক আৰু দাদাৰ সপোন পূৰণ কৰক।